আজি মানে যেটো মণিপুৰৰ কেছ চলি আছে এই মণিপুৰৰ কেছটো লৈ আমি আজি কাৰ্যসূচীটো লৈছোঁ কাৰণ দুজনী মহিলাক মানে এজন নহয় দুজন নহয় মানে 20 জন যুৱকে লৈ গৈ আমাৰ মহিলা বিলাকক মানে ধৰ্ষণ কৰি উলংঘ কৰি ৰাজপথত ওলাই লৈ আহিছে সেই মানে দৃশ্যটো মানে বুকু কপোৱা এটা দৃশ্য আমি মানে বহি থাকিব নোৱাৰি আজি আমি মহিলা হয় আমি মানে পথাৰত ৰাজপথত ওলাব লগা হৈছে আমি মুখ খুলিবলৈ বাধ্য হৈছোঁ আমি মহিলা আমাক ন্যায় লাগে আমাক মানে শান্তি লাগে সেই হিচাপে আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ক'বলৈ বিচাৰিছোঁ এটা সময়ত কৈছিলে বেটি পঢ়াও বেটি বচাও সেই শব্দটো ক'ত গ'ল আজি নীৰৱে কিয় চাই আছে আজি নৰেন্দ্ৰ মোদী কিয় বহি আছে এটাও শব্দ কিয় খোলা নাই এই নৰেন্দ্ৰ মোদী আমাৰ মানে মহিলাৰ মাজত এইটো যিটো ঘটনা হৈছে যিটো সংঘৰ্ষ হৈছে জাতি সংঘৰ্ষ হৈছে সেইটো মানে সোনকালে মানে ষ্টপ কৰিব লাগে সমাধান কৰি দিব লাগে আমি সেইটো কাৰণে আজি এই ৰেলীটো লৈছোঁ এতিয়া ৰেলীটো লৈছোঁ আমি গোসাইগাঁও ডিষ্ট্ৰিক্ট অফিচৰ পৰা আমি SGO চিভিল SDলৈ যাম আৰু মেমৰেণ্ডাম দিম চাইলেণ্ট মানে কেণ্ডেল ৰেলী সেইটোৱে Ini mau hilali tak